আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি হৈছে মোৰ বাৰ ল'ৰাৰ অৰ্থাৎ মোৰ ভাগিন তাৰ জন্মদিন, আৰু সেইকাৰণে মোৰ নিজৰ বা মানে মোৰ মামাহঁতৰ বা হয়, আৰু সেইকাৰণে আজি যাবলৈ ওলাইছোঁ। তাৰপাছত আপোনালোকক দেখাই থাকিম আৰু আপোনালোকে শেষলৈকে চাই থাকিব। ৰেডি হৈ লওঁ আৰু বাহঁতৰ ঘৰত আপোনালোকক ডাইৰেক্ট লগ পাই আছোঁ। আৰু মোৰ ভিডিঅ'বোৰত আপোনালোকে ইমান বেছি মৰম দিয়াৰ বাবে বহুত বেছি ধন্যবাদ জনাইছোঁ। আৰু মোৰ ভিডিঅ'বোৰত আপোনালোকে সদায় এনেদৰে মৰম আশীৰ্বাদ দি যাব বুলি মই আশা ৰাখিছোঁ। এতিয়া মই হৈ গ'লোঁ ৰেডি আৰু এতিয়া যাওঁ ডাইৰেক্ট বাহঁতৰ ঘৰত আপোনালোকক লগ পাই আছোঁ। চুৱেটাৰটো পিন্ধি লওঁ যিহেতু ঠাণ্ডা পৰিছে আমাৰ এইফালে। আৰু আপোনালোকৰ সকলোৰে ফালে ঠাণ্ডা পৰিছেনে নাই মোক তলত কমেণ্ট বক্সত জনাবচোন। আৰু সেয়া আৰু তাৰ কাৰণে এটা গিফ্টো ল'ব লাগিব, গিফ্টটো লৈ লওঁ। তাৰপাছত এইটো কি এইটো বহুত ধুনীয়া ৰাইমছ গাই, তথাপিও আজি অকণমান সেই কৰিছে আৰু তথাপিতো চাব ৰাইমছটো আপোনালোকে। আৰু এয়া জন্মদিনৰ কাৰণে লুচি বেলি আছে, এইখিনি প্ৰসাদ, আৰু মামীয়ে গোটেইখিনিকে প্ৰসাদ দি আছে আৰু বাহঁতে এনেদৰে লুচি বেলি আছে। আৰু এয়া ফাইনেলি খানা ৰেডি হৈ গ'ল। এইখিনি ঘুগুনি পনীৰৰ সৈতে, আৰু ইয়াত আছে লুচি ভাজি, তাৰপাছতে কেক, মিঠাই, তাৰপাছত ভাজি। Take my hand and we'll go away to a different place. Float on air and we'll hide away. I'll be your escape. Look up and feel the shifting winds tossing us around again. Hold tight, you're ready to begin and just levitate. কি গিফট পাইছ? আজি দেখে দে কি গিফট পাইছ? জেসিপি জিপ বাইক পাইছ আৰু এখন পাইছ আৰু এয়া আৰু আজি তাৰ বাৰ্থডে। এছ অফ বাইক, এছ অফ জিপ, এছ অফ ক্যাবরি, এছ
celebration আৰু এখন কোনি দিছি এইখন কোনে দিছে তোমাক অ মামাই দিছে ন এইখন বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় হয় না আৰু ই নতুনকৈ এইবাৰ স্কুলত গৈছে আৰু আজি তাৰ বাৰ্থডে আৰু এয়াই আছিল আপোনালোক সকলোৱে তাক আশীৰ্বাদ কৰিব আৰু সি যাতে সদায় এনেদৰে ভালে কুশলে থাকিব পাৰে আৰু আজি সিহঁতৰ পাপাকে CRPF-ত কাম কৰে আৰু এতিয়া ক'ত আছে কাশ্মীৰত আছে নে আৰু এতিয়া কাশ্মীৰত আছে কিজানি আৰু ডিউটিৰ কাৰণে আহিব নোৱাৰিলে আৰু বেয়া লাগিছে তথাপিতো আৰু উপায় নাই হয়নে বেয়া লাগিছে না পাপা আছে না লাগছি তথাপিতো উপায় নাই তথাপিতো বাৰ্থডেটো ইয়াৰ হৈ গ'ল ভালে আৰু মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু মোৰ বন্ধুবিলাকক শ্বেয়াৰ কৰিব ভিডিঅ'টো ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব বাই বাই আজিৰ দিনটো আপোনালোকক অলপমান দেখাব চেষ্টা কৰিছোঁ আৰু কেনেকুৱা হৈছে ভিডিঅ'টো গম নাপাওঁ আৰু এয়া হৈছে মোৰ এজনী ভণ্টি আমাৰ বাহঁতৰে ৰিলেটিভ হয় আৰু তাই এইবাৰ নলবাৰী কলেজত পঢ়ি আছে আৰু এয়াই আৰু আজি ভিডিঅ'টো ইয়াতে সমাপন কৰিছোঁ আৰু ভিডিঅ'টো যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু মোৰ ভিডিঅ'বোৰ যদি চাই ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু যাতে মোক আগুৱাই যোৱাত আপোনালোকে আৰু কালি তাৰ বাৰ্থডে কেইখনমান ফটো মই নিজৰ ইউটিউব চেনেলটোতে এনেদৰে সাঁচি ৰাখিছোঁ আৰু তাক আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব আৰু কমেণ্টত তাক এটা বাৰ্থডে উইছ কৰি দিব পলমকৈ হ'লেও